নমস্কাৰ, মই মামনি কলিতা। ধুবুৰীৰ কবি ৰূপক অধিকাৰীৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম ৰেলৰ খিৰিকীৰ পৰা পৃথিৱীখন। ব্যস্ত নগৰখনৰ মাজেৰে পাৰ হৈ গৈছে এটাৰ পিছত এটা দবা। মানুহৰ ঠেলা হেঁচাত অতিশয় উত্তপ্ত হৈ পৰিছে ৰেলৰ অন্তৰ্নিহিত ৰঙা পেশীবোৰ। লোকৰ অৱহেলাত জাবৰৰ গাঁথত তৌত পৰি আছে পৃথিৱীৰ ৰুগীয়া কামিহাৰ কেইখন। খন্তেকতে পথাৰৰ মাজেৰে দেখিছোঁ দূৰ দূৰণিৰ পাহাৰ। পথাৰত কঠোৰ পৰিশ্ৰমী অন্ন প্ৰণেতা, যাৰ গাৰ ঘামত ভাহি গৈছে কষ্টকৰ বোজা। গছবোৰ অতিশয় তীব্ৰ বেগী হৈছে, দৌৰিছে এটাৰ পিছত এটা ঘৰ। গৰু ছাগলীবোৰ হৈছে উদ্যমী সৈনিক। দলংখনত বাজি উঠিছে শব্দ খট খট। পুনৰ এই সকলো এটা মুহূৰ্তৰ বাবে দেখা দি বিলীন হৈ গৈছে। এজন বৃদ্ধই বহু কষ্টৰে আগুৱাইছে বয় বস্তু বিক্ৰী কৰিবলৈ, মূৰত সামগ্ৰীৰ বাকচটো লৈ ষ্টেচনৰ কাষত। কিছু যাত্ৰী উঠিছে নামিছে, ৰেলখনে হুহুৰি মাৰি পাৰ হৈ গৈছে এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ, এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ। ধন্যবাদ।